আপোনালোকৰ মাজলৈ আকৌ এজন নতুন প্ৰতিভাৰ সৈতে আজি উপস্থিত হৈছোঁ। গতিকে আমাৰ এই অনুষ্ঠানটি শেষলৈকে চাই থাকক। যদি অনুষ্ঠানটো চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটি প্ৰেছ কৰি দিব। আহক আজি আমি যিগৰাকী প্ৰতিভা থকা কণমানি ঘৰলৈ আহিছোঁ তেওঁৰ ঘৰলৈ সোমাই যাবলৈ চেষ্টা কৰোঁ। আপোনালোকে চাইছে আমাৰ এই অনুষ্ঠান পোহৰ বিচাৰি যাওঁ। পোহৰ বিচাৰি যাওঁ আমাৰ দ্বিতীয়টো খণ্ডলৈ আকৌ এজন নতুন প্ৰতিভাৰ সৈতে আপোনালোকৰ মাজত উপস্থিত হৈছোঁহি। খুব কম সংখ্যক জীৱনৰ আমাৰ সমাজত আমি দেখিবলৈ পাইছোঁ খুব কম সংখ্যক লোকেহে সোণৰ চামুচ লৈ তেওঁলোক জন্ম হয় আৰু প্ৰায় বেছি শতাংশই আৰ্থিক দীনতাত কঠিন সংগ্ৰাম কৰি তেওঁলোক জীৱনৰ বাটত আগবাঢ়ি যাবলগীয়া হয়। গতিকে আজি আমি যিগৰাকী প্ৰতিভা থকা কণমানিৰ ওচৰলৈ আহিছোঁ তেওঁ ঠিক একেই জীৱন কঠিন সংগ্ৰাম কৰি আৰ্থিক জীৱনত আগবাঢ়ি যাব চেষ্টা কৰিছে, আগবাঢ়ি যাবলৈ সাহস গোটাইছে নিজৰ মনত। গতিকে চাই থাকক আপোনালোকে আমাৰ এই অনুষ্ঠান পোহৰ বিচাৰি যাওঁ। জীৱনত প্ৰতিখন ঘৰত প্ৰতিটো জীৱনত আৰ্থিক দীনতাত থকা পৰিয়াল বোধ কৰোঁ এতিয়াও আছে আৰু ভৱিষ্যতেও থাকিব। তোমাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। তোমাৰ নামটো? তুমি কোন শ্ৰেণীত পঢ়ি আছা? মই ক্লাছ 9ত পঢ়ি আছোঁ। ক্লাছ 9ত পঢ়ি আছা। কোন স্কুল? বালিজান উচ্চ মাধ্যমিক বিদ্যালয়। বালিজান উচ্চ মাধ্যমিক বিদ্যালয়। তুমি কি কি গান গাই ভাল পোৱা? মই জ্যোতি সংগীত, ৰাভা সংগীত, এতিয়া যিবোৰ নতুন প্ৰজন্মৰ গীত সেইবোৰ গীত গাই ভাল পাওঁ। এইবোৰ গীত গাই ভাল পোৱা? আমাক এটা গান গাই শুনোৱাবানে? গান এটা গাই দিয়া। আহে বানাহে ঘুমতি আহিবা ৰাতি সপোনকে লৈ থাকে বা নাথাকে শাওনৰে ঢল তুমি মৰমৰে নৈ ৰূপাখি মেলি সমীৰে আহি দিয়ে বানি দিয়া ফাগুনৰে খবৰ তুমি ৰোৱা যেন মোলৈ। আহে বানাহে ঘুমতি আহিবা ৰাতি সপোনকে লৈ নুচুৱে বা নুচুৱে নিয়ৰে শেৱালি পাহিতি হৰতে নাচে বা নাচে ফুৰতে গৈ তুমি শুন নাচিবা মোৰে হিয়াতে ৰৈ। আহে বানাহে ঘুমতি আহিবা ৰাতি সপোনকে লৈ জোৰে বা নুজোৰে নিয়ৰে শেৱালি পাহিতি হৰতে বহে বা নবহে ফুৰতে গৈ ৰঙিলী পখিলী তুমি ৰঙৰে ছৈ। শুনিলে আপোনালোকে সুমধুৰ কণ্ঠ। এই কণ্ঠ আপোনালোকে বুলি ক'লে হয়তো ভুল হ'ব। অসমৰ ৰাইজে এই কণ্ঠক উৎসাহিত কৰক আৰু বিজ্ঞসকলে আশীৰ্বাদ দিয়ক। তেতিয়াহে এই কণমানিটি অকল অসম নহয়, অকল এখন গাঁও নহয়, সমগ্ৰ বিশ্বত জিলিকি উঠিব অসমৰ একোজন সুগায়ক ৰূপে। তুমি আৰু কি কৰি ভাল পোৱা? গান গাই ভাল পাওঁ, কাম কৰি ভাল পাওঁ। কি কাম কৰি ভাল পোৱা? কোৱা। ঘৰৰ কাম কৰি ভাল পায়। আৰু কি ক'ম আপোনালোকক চাইছে। মই আকৌ কৈছোঁ ল'ৰাই গান গাবলৈ হেঁপাহ, ল'ৰাই গান গাই ভাল পায়, কিন্তু মাক দেউতাকে দুবেলা দুমুঠি সাজৰ বাবে লোকৰ ঘৰত হাজিৰা কৰে আৰু তেওঁলোকে এখন গানৰ স্কুলত নামভৰ্তি কৰি দিবলৈ আৰ্থিকভাৱে অসমৰ্থ। কিয়নো প্ৰথমতে কৈছিলোঁ, আকৌ এবাৰ চাব আপোনালোকে। তুমি আৰু এটা গান গোৱাচোন। আমাৰ নতুন প্ৰজন্মৰ কোনজন গায়কক বেছি ভাল পোৱা? নীল আকাশ। তেওঁ কিয় ইমান ভাল পোৱা?
তেওঁ ভাল লাগে, তেওঁ গানবোৰ বহুত ধুনীয়া ধুনীয়া গায়, ভাল গায়। আৰু মোৰ নীল দাক এনেও বহুত ভাল লাগে। আৰু আমাৰ যিসকল নতুন প্ৰজন্মৰ গায়ক বা গায়িকা আছে তেওঁলোকক বেয়া লাগে নেকি? নীল আকাশৰ বাদে, তুমি নীল আকাশক ভাল পাওঁ বুলি ক'লা, নীল আকাশৰ বাদে বাকীসকলক বেয়া লাগে নেকি? বেয়া নালাগে বাৰু, মানে নীল দাক মানে বেছি ভাল লাগে। নীল আকাশ দা, যদি আপুনি এই অনুষ্ঠানটো চাইছে, যদি কেতিয়াও ভৱিষ্যতে চায়, যদি অকণমান সহায়ৰ হাত আগবঢ়ায় নহয়, এই কণমানিটি আপোনাক গুৰু বুলি ভাবি তেওঁ বিশ্ব দৰবাৰত আগবাঢ়ি যাব পাৰিব। তুমি নীলদা এটি গান গাই দিয়া। তোমাক বিয়া দিবলৈ মাজনী সাজি আছে ৰভাখন, বিয়াৰে পাৰিবা তৰি মাজনী সাজি আছে ৰভাখন, চহৰীয়া দদা হ'ব চাগে পাভ যোৰা, দুখীয়া জীৱনৰ কপালৰ কি যে খেলা, মাজনী জলি জলি আছো দিয়াই কিমান বেদনা, জলি জলি আছো দিয়াই কিমান বেদনা, ল'ৰালি থেৰুৱা মূৰাৰ বেদনা, যৌৱনত পাই তোমাক হেৰুৱাৰ যাতনা, বিধিয়ে কি দিলে মোৰ সকলো কাঢ়িলে, ঈশ্বৰই মুকুতাই নে দেউতা ঐ মৰি যাবলৈ দে, মোক জ্বলি যাবলৈ দে, মই নোৱাৰো জাননে সঁচাই থাকিব তলে, লিখাই নাই মোৰে কপালতে, মোৰ ভগাকৈ বুকুতে, মই বিচৰা মৰমবোৰ কিয় নিদিয়ে কোনোৱে, মই বিচৰা মৰমবোৰ কিয় নিদিয়ে কোনোৱে, মই বিচৰা মৰমবোৰ কিয় নিদিয়ে কোনোৱে। আমি তেওঁৰ পৰা আৰু গান শুনিম। আপোনালোকে শুনি কেনেকুৱা পাইছে আমাৰ তলত কমেণ্ট কৰি জনাব। আৰু আপোনালোকে যদি কোনোবাই সহায়ৰ হাত আগবঢ়াম বুলি ভাবিছে, আমাৰ ডেছক্ৰিপশ্যনত আমাৰ কণ্টেক্ট নাম্বাৰ দিম আৰু স্ক্ৰীণতো কণ্টেক্ট নাম্বাৰ দিম, আমাৰ লগত যোগাযোগ কৰক। যদি অকণমান হ'লেও মানৱীয়তা বা দায়বদ্ধতা আছে বুলি ভাবে, যদি অকণমান পাৰে সহায়ৰ হাত আগবঢ়াওক। মই আকৌ কৈছোঁ, যদি অকণমান সহায়ৰ হাত তেওঁক আমি বঢ়াব পাৰোঁ, তেতিয়া ই অকল অসম নহয় সমগ্ৰ বিশ্বতে বিশ্ব জয় কৰিব পাৰিব। তেওঁৰ পৰিয়ালৰ মাক আছে, আমি ইয়াৰ বিষয়ে তেওঁৰ মাকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। আপোনালোকে চাইছে আমাৰ এই অনুষ্ঠান পোহৰ বিচাৰি যাওঁ। আমাৰ লগত আছে দেৱজিৎ গগৈ মাতৃ। আমি তেওঁৰ পৰা দেৱজিৎ গগৈৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিম। আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আপুনি ইয়াক লৈ মানে আপোনাৰ নিজৰ সন্তান দেৱজিৎক লৈ কি আশা কৰে? তালৈ বহুত আশা কৰিছোঁ, তোমালোকে হেৰি দিব পাৰা, আগুৱাই নিব পাৰা, সেইখিনি আমি মনৰ কল্পনা কৰিছোঁ। তেওঁৰ মুখৰ কথা আপুনি শুনিলে যে যদি অসমৰ ৰাইজে তেওঁক উৎসাহ দিয়ে আৰু বিজ্ঞসকলে যদি তেওঁক আশীৰ্বাদ কৰে, তেওঁ হয়তো এদিন বিশ্ব দৰবাৰত নিজৰ কণ্ঠৰে সমগ্ৰ দেশ জয় কৰিব বুলি তেওঁৰ কিছু সপোন আছে, কিছু আশা আছে। আপুনি ইয়াক গানৰ স্কুলত দিছেনে? কিয় নাই দিয়া? দিব পৰা নাই, আমাৰ আৰ্থিক অৱস্থা বেয়া, বাপেকে হাজিৰা কৰে, সেইটো কাৰণে আমি দিব পৰা নাই। দেউতাকে হাজিৰা কৰে, তেওঁলোক আৰ্থিকভাৱে দুৰ্বল, গতিকে এখন গানৰ স্কুলত দিবলৈ অসমৰ্থ। আপুনি ইয়াক লৈ অসমৰ ৰাইজক কিবা অনুৰোধ কৰিব বিচাৰে নেকি? ছাৰ মানে তেওঁলোকে যদি দিব পাৰে আৰু কৰিছোঁ আৰু যদি আগুৱাই নিব পাৰে আগুৱাই লৈ যাওক। ইয়াতকৈ হয়তো দুখৰ বিষয় একো হ'ব নোৱাৰে, কাৰণ দেৱজিৎ গগৈ মাতৃয়ে নিজ মুখেৰে কৈছে
যে অসমৰ ৰাইজে যদি তেওঁক অকণমান হ'লেও সহায়ৰ হাত আগবঢ়ায় তেওঁ তেতিয়া আগবাঢ়ি যাব পাৰিব। প্ৰিয় দৰ্শকসকল, আপোনালোকে আমাৰ এই অনুষ্ঠান চাই থাকক। আমি দেৱজিৎ গগৈ আৰু কিছু গান শুনিম। কি গীত গাই শুনাবা? মই নীলদাৰ চেনি চেনি চেনিমাই গীতটি গাই শুনাম। নীলদাৰ চেনি চেনি চেনিমাই আমাক শুনাব। আহকচোন শুনো তাৰ কণ্ঠৰে। গোৱা। চেনি 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 চেনিমাই বিহুতলি তোমাক দেখা পাই কাষ চাপি গলো যে মন লাগি তোমালে ধুনীয়া মুখনি চাই চাই। চেনি 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 চেনিমাই মোৰ বুকু তুমি ললা ঠাই মিচিকিয়া হাঁহিৰে লাহি কঁকাল ভাঙিলে আমনি নেলাগে চাই চাই। ভয়ো লাগে ভালো লাগে ধিপিং ধিপিং কলি জাকপে মন লাগে চেনে লাগে তোমাক দেখি পিৰিতি জাগে। চেনি 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 চেনিমাই মোৰ বুকু তুমি ললা ঠাই ঐ এই সোণালী ধাননি চালে চকুৰুৱা দেখি ভালে লাগি যায় তোমাৰ হাঁহিটি ইমান যে ধুনীয়া দেখি মৰম লাগি যায়। ভয়ো লাগে ভালো লাগে ধিপিং ধিপিং কলি জাকপে মন লাগে চেনে লাগে তোমাক দেখি পিৰিতি জাগে। চেনি 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 চেনিমাই মোৰ বুকু তুমি ললা ঠাই ঐ বহুতৰ মাজতে মোৰে জান ললো বাচি তোমাক মোৰে জান তুমি বা কোৱা কি মোৰে জান কৰিবা অভিমান তোমাক বুজি পোৱাই টান। ভয়ো লাগে ভালো লাগে ধিপিং ধিপিং কলি জাকপে মন লাগে চেনে লাগে তোমাক দেখি পিৰিতি জাগে। চেনি 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 চেনিমাই মোৰ বুকু তুমি ললা ঠাই ঐ। খুব সুন্দৰ। তুমি জ্যোতি সংগীত, ৰাভা সংগীত বা ভূপেন্দ্ৰ সংগীত তেনেকুৱা গান গোৱা নাই? গাওঁ। তেওঁলোকৰ ভিতৰত কাৰ গান বেছি ভাল লাগে? ভূপেন্দ্ৰ সংগীত। এটা আমাক গাই শুনাবানে? আমি এটা ভূপেন্দ্ৰ সংগীত শুনি আমাৰ এই অনুষ্ঠান সামৰণি মাৰিম, কাৰণ সময় বহুত কম। গতিকে আহক আমি এই ভূপেন্দ্ৰ সংগীতটি শুনি আমাৰ অনুষ্ঠান সামৰণি মাৰোঁ। গোৱা। মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া। মানুহে মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি ইতিহাস দুবাৰিলেও ভুল জানো নহ'ব কোৱা সমনীয়া। মানুহে মানুহৰ বাবে। আজিলৈ আমি অনুষ্ঠান ইমানতে সামৰিব খুজিছোঁ। মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে। আজি আমি যিগৰাকী প্ৰতিভাৰ ওচৰলৈ আহিলোঁ, অকল ইয়াৰ বুলিয়ে নহয়, সমগ্ৰ অসমৰ চুকে কোণে লুকাই থকা কিশোৰ যদি ডাঙৰ কোনোবা ব্যক্তি আছে তেওঁলোক ওলাই আহক, তেওঁলোকৰ প্ৰতিভা আমাৰ আগত প্ৰকাশ কৰক। আমি তেওঁলোকক এখন সুন্দৰ মঞ্চ দিয়াৰ বাবে চেষ্টা কৰিছোঁ। যদি আমি তেওঁলোকক অকণমান সহায়ৰ হাত আগবঢ়াওঁ, যদি কোনোবা সহানুভূতি দায়িত্বহীন যদি কোনোবা ব্যক্তি আমাৰ এই অনুষ্ঠানটো চাইছে অকণমান সহায়ৰ হাত আগবঢ়াওক, তেওঁলোক তেতিয়া অকল সমগ্ৰ অসম নহয়, সমগ্ৰ বিশ্ব নহয়, সমগ্ৰ গাঁও নহয়, সমগ্ৰ চৌপাশ নহয়, সমগ্ৰ বিশ্বত জিলিকি উঠিব অসমৰ একোজন সুগায়ক ৰূপে। আজিলৈ ইমানেই। আকৌ এজন নতুন প্ৰতিভাৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ। জয় অসম। সারেগামা পা 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 কিছু ভালে